নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পুৱাই উঠি সকলো কাম শেষ কৰি চৰাইজাকক চাউল দি ল'লোঁ। খাবলৈ কাৰণে ইটোৱে সিটোক খেদাখেদি কৰি ফুৰিছে। আজি বোলে আমাৰ খুৰীয়ে আমাক বৰকচু ঠাৰিৰ লগত মাছৰ লগত বৰকচু ঠাৰি বনাই খুৱাব। তৰকাৰী বনাবৰ কাৰণে খুৰীয়ে ডাঙৰকৈ বৰকচুৰ বখুৰা এডাল কাটি ল'লে আৰু 2-3 ঘণ্টামানৰ কাৰণে ৰ'দত দি থ'ব, যাতে বৰকচু ঠাৰিডালৰ পানীবোৰ শুকাই যায় ৰ'দত। আৰু এয়া কচুৰ ঠাৰি গুচাই বইল কৰি ল'লে। ইফালে আদা নহৰু আৰু জালুক জলকীয়া একেলগে খুন্দি লৈছে। খুৰাই পথাৰৰ পৰা অনা মাছ বৰকচু ঠাৰিৰ লগত বনাবলৈ কাৰণে ৰঙচুৱাকৈ ভাজি লৈছে। মাছ ভজা হৈ গৈছে। এতিয়া আদা নহৰু আৰু জালুক জিৰাখিনি ভালকৈ ৰঙচুৱাকৈ ভাজি লৈ আহকচোন কেনেকৈনো আমাৰ খুৰীয়ে তৰকাৰী বনাই আপোনালোকেও চাওক। ইয়াতে বইল কৰি লোৱা বৰকচু ঠাৰিৰ পানীখিনি পেলাই চেপি লৈ ইয়াতে ভাজি ল'লে। প্ৰথমবাৰৰ কাৰণে খাম, কেনেকুৱা হয় নাজানো বাৰু। পানী গৰমাই লৈছিলে, এতিয়া ভাজি হোৱাত গৰম পানী দি দিলে আৰু উতলিবলৈ দিলে। 15-20 মিনিটমান উতলিবলৈ দিলে। 15-20 মিনিট হোৱাৰ পিছত উতল আহিলে তৰকাৰীখিনি। এতিয়া ইয়াতে ভাজি লোৱা মাছখিনি দি দিলে। বৰ ধুনীয়া হৈছে তৰকাৰীখিনি দেখাত, খাবলৈ চাগে ভালেই হ'ব। বৰকচু ঠাৰি বাৰু কোনোবাই খাই পাইছেনে? কমেণ্ট কৰি জনাবচোন। এয়া বৰকচু তৰকাৰী হৈ আহিল খাবলৈ কাৰণে। এতিয়া ইয়াতে বহাই দিলে গাহৰি মাংসৰ ভাজি। গাহৰি মাংস ভাজিবৰ কাৰণে প্ৰথমতে তেল পিঁয়াজখিনি ভাজি লৈ ৰঙচুৱাকৈ গাহৰি মাংস দি দিছে। খুৰাই আনিলে গাহৰি মাংস, গতিকে আজি কচুৰ তৰকাৰী আৰু গাহৰি মাংসৰ ভাজিৰ লগত এসাঁজ ভালকৈ খাবলৈ পোৱা যাব। ভিডিঅ'টো চাই যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। ইয়াতে সকলো মছলা খুন্দি লোৱা মছলা দি আকৌ ভালকৈ লৰাই বগৰাই ভাজি লৈ আজি খুৰীয়ে জুতি লগাই বনাইছে আৰু আমি সকলোৱে খাম একেলগে। এয়া ভাজি হৈয়ে আহিছে প্ৰায়। মাংসও সিজি আহিলে, আলু সিজি আহিলে। এটা 2টা বিলাহী কাটি আকৌ দি ভালকৈ লৰাই বগৰাই সিজাই ল'ব। আজি মাংস আৰু কচুৰ তৰকাৰীৰ লগত কেনেকুৱা জুতি হয় বাৰু।
সকলো হৈ গ'ল। এতিয়া আমি খাবলৈ বহিলোঁ। আপোনালোকেও এনেকৈ বনাই খাবচোন। খাই চালে জনাব কেনেকুৱা হয়। আমি খাবলৈ